নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আমি আজি এই মনোৰঞ্জন চেনেল আপোনাৰ কমেডি চেনেলৰ নতুন এটি ভিডিঅ' লৈ আপোনাৰ সন্মুখলৈ আহিছোঁ। এইখিনি কৰিবলৈ যাওঁতে অনেকখিনি ত্ৰুটি বিচ্যুতি হ'ব পাৰে, সৰ্বকৃতি মাৰ্জনা কৰি যাতে ভুলবোৰ শুধৰণি কৰি লয় তাৰ বাবে আপোনাৰ হ'ব বিনম্ৰ অনুৰোধ জনালোঁ। एकदम नयाँ साल राम्रो एकदम बिल्कुल माने राम्रो होइन हो नयाँ सालको मेरो মানে কি হ'ল মোৰ নতুন বছৰ একেবাৰে ভাল নহয়। তাৰ মানে কি হ'ল এইটো এক জানুৱাৰী অহাৰ পৰা নতুন বছৰ তাৰ গাখীৰ চখীৰ বিক্ৰী নহয়। এনে গাখীৰ লৈ ঘূৰি আছোঁ গাখীৰ কোনেও নিকিনে। বাবে 3-4 দিন দেখিছোঁ এটা মোৰ দোকাनमा একদম মানুহখিনি ভিৰ চালাইতো ৰক্সি চৰাপ যাৰ এইবিলাকেতো বেছি খাই আছে মানে মোৰ গাখীৰ চখীৰ 3-4 দিন ধৰি বিক্ৰী নাই। এনে মিছামিছি এইটো গাখীৰটো নষ্ট হৈ গৈছে। সিজো ৰাতি মানে কালি ৰাতি চালে ফাংচন চাই পেলাই টেনশ্যন খাই পেলাই ফাংচন চাবলৈ গৈ আছোঁ। তাতে ফাংচনতে এনেকা ডান্স কৰিছে বাপৰে বাপ এইটো লাল নগি সেইটো খাইছে চৰাব খাইছে খাই কিনে একদম ডান্স কৰি মই আপুনি এই কথা ৰাতি কটাই দিছোঁ। মই ঘৰত আহিছোঁ তেতিয়া মানুহে কৈছে আই চালে তই একটা টকা বিনাই তই কি কৰি আছ হা এইটো গাখীৰ বিক্ৰী নহ'লে দুচৰা কিবা কামানি কৰিব লাগে। তাৰ পৰা এইটো কি কৰে ভাল নকৰে। মই কৈছোঁ এই সিজো ৰাতি মই ইয়াত ফাংচন চাবলৈ গৈছিলোঁ। তাৰ পৰা অসমীয়া এটা মানে ল'ৰা সুধিছে এই দাদু এইটো সিজো ৰাতি আপুনি কি অসমতে থকা অসমীয়া কথা নকয় কিয় হা অসমতে ভাল অসমীয়া কথা ক'ব লাগে। মই কৈছোঁ এই সিজো ৰাতি মানে কালি ৰাতি তাৰমানে মই অসমতে থাকোঁতো মোৰ কেইটাকেইটি তাৰমানে ল'ৰা ছোৱালী বুলি অসমতে পঢ়ি আছে মই বুলি ক'বলৈ জানোতো। আৰু তেতিয়া অসমীয়া ল'ৰাটো কৈছে আপুনি কিয় নিজৰ ভাষাটো কয় আৰে কেতিয়াবা নিজৰ ভাষা ভনিব লাগে তো নিজৰ ভাষাটো কোনে বেয়া পায় হা এনেকুৱাতো কথা আছে। কিন্তু কি হ'ব ভাই এইটো ৰক্সি চক্সি গাখীৰ বেপাৰ একদম ধান্দাই একেবাৰে বাদ দি দিম আৰু একদম ভাল নহয় এইটো। সেইটো কৰিলে কি হ'ব আজিকালি ৰক্সিটো বেছি খাই ধাৰ খায় ৰক্সি খায় লাল খায় কিবা কিবি খায়। আমাৰ বিলাকৰ গাখীৰ বেপাৰৰ কোনো কাম নাই একদম পুৰা মুণ্ডা বজাৰ